নমস্কাৰ, মই হিমাংশু কাকতি। আজি আমি ICDS কেছৰ কম কেয়াৰ এপত কিদৰে গৃহ পৰিদৰ্শন বা হোম ভিজিট চিডিউলত কেনেকৈ তথ্য ভৰাব লাগে তাৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিম। আহক, আগৰ ভিডিঅ'বোৰৰ দৰেই আমি প্ৰথমতে কম কেয়াৰ এপটোত ডেমো মোডত গৈ ল'ব লাগে শিকিবৰ বাবে। আমি যেতিয়া এই কম কেয়াৰ এপটোত আমি খুলিবলৈ যত্ন কৰোঁ, তেতিয়া আমি স্ক্ৰীনত হোম ভিজিট বা গৃহ পৰিদৰ্শনৰ ফৰ্মখনত ক্লিক কৰিব লাগে। যেতিয়াই আমি গৃহ পৰিদৰ্শনৰ ফৰ্মখনত ক্লিক কৰি দিম, তেতিয়া আমি কিছুমান তালিকা ওলাব। এই তালিকাৰ ক'ৰ পৰা পাম? আমি হাউচ হোল্ড মেনেজমেণ্টৰ পৰা পাম, য'ৰ পৰা আমি অলৰেডি তথ্যবিলাক ভৰাইছোঁ। কিছুমান চিনৰ পৰা আমি বুজি পাম যে এইটো মহিলা, কিছুমান চিম্বলৰ পৰা দেখি পাম শিশু, আৰু এই দৌৰি থকা চিম্বলৰ পৰা আমি বুজি পাম যে এই মানুহ ঘৰত আজিয়েই হোম ভিজিট কৰিব লগা আছে। আৰু কিছুমান চিম্বল আছে যেন এলাৰ্ম, এইটো দেখা হৈছে যে আমি সেই মানুহ ঘৰত আমাৰ কালি বা পৰহিলে বা নেক্সট ডে আমি হোম ভিজিট কৰিব লগা আছে। আৰু কিবা কাৰণত যদি কাৰোবাৰ ঘৰত হোম ভিজিট কৰিবলৈ থাকি যায়, তেতিয়া আমি কি হয়, এই ৰঙা চিম্বলটো অট'মেটিকেলি এই মোবাইলত দেখুৱাই দিয়ে। আৰু আমি কিছুমান চিম্বল আমি কিছুমান ইয়াত চাই ল'ব পাৰোঁ। যেনেকৈ ইয়াতে আপোনাৰ কি আছে, ইয়াতে নীলা ৰং আছে। এই নীলা ৰংটোৱে আমি কি বুজায় যে সেই মহিলাগৰাকী আমাৰ কি হয়, প্ৰেগনেণ্ট হৈ আছে। আৰু আমি যদি কি আছে নেক্সট ৰঙা ৰং আছে, ৰঙা ৰংটোৱে কি বুজি পাম যে সেই মহিলাগৰাকী প্ৰসৱ হৈছে বা 2 এদিনতে প্ৰসৱ হ'বলগীয়া আছে। আৰু সেউজীয়া ৰংটোৱে কি বুজায় যে সেই মানুহঘৰৰ ঘৰত 2 বছৰীয়া তলৰ শিশু আছে। যেতিয়া আমি কোনোবা মহিলাৰ ঘৰত যদি আছোঁ, তেতিয়া আমি সেই মহিলাগৰাকীৰ নামত চুই দিলেই তাতে তথ্য সমস্ত ওলাই যাব। তাতে আমি আগবাঢ়িব লাগিব। তাতে ক্লিক কৰাৰ লগে লগে আমি কিছুমান স্ক্ৰীণত প্ৰশ্ন সুধিব। প্ৰসৱৰ আগতে ল'ব লগা প্ৰস্তুতি বা আপোনাৰ প্ৰসৱৰ পিছত ল'ব লগা প্ৰস্তুতি বা সুষম আহাৰ, এনেকুৱা ধৰণৰ ফৰ্ম কিছুমান আহিব। আমি তাতে ক্লিক কৰোঁ, তাতে আমি কিছুমান উত্তৰ দি যাব লাগিব। তাতে আমি শুদ্ধ উত্তৰ দিবলৈ যত্ন কৰিব লাগে। তাৰে এটা উত্তৰ আমি কি হৈছে সেই মহিলাগৰাকীক সুধিহে উত্তৰবিলাক দিব লাগে। আৰু এতিয়া আমি ঠিক ইয়াতে দেখিছে, উদাহৰণ হিচাপে আমি স্ক্ৰীণত দেখিছে যে শুদ্ধকৈ উত্তৰবিলাক দি গৈ আমি স্ক্ৰীণত গৈ আছে আপোনাৰ দেখাৰ দৰে। আৰু অৱশেষত গৈ কি হ'ব, এটা সেউজীয়া ৰঙৰ সমাপ্ত হৈছে বুলি দেখুৱাব। তাতে আমি যদি ক্লিক কৰি চুই দিম, তেতিয়া ফৰ্মখন কি হয়, ফিল হৈ যাব। এনেদৰেই আমি আজি হোম ভিজিট কৰিব লাগে বুলি আমি শিকিলোঁ। ধন্যবাদ।